নমস্কাৰ, কি খবৰ আপোনালোকৰ সকলোৰে ভালনে? আহকচোন আজি আমাৰ ঘৰতনো কেনেকৈ বনায় হাঁহ কোমোৰা চাওঁ। এয়া দেখিছে ন, শুকান মছলাখিনি প্ৰথমে মই পিচি ল'ম, জিৰা ধনিয়াখিনি। তাৰপিছত মই দিম নহৰু আদা দি ভালদৰে পিচি ল'ম মছলা, গোটেইখিনি পিচি থৈ দিম। এয়া পিছা হৈ গ'ল। তাৰপিছত এতিয়া মাংসখিনি মেৰিনেট কৰিম পিচি থোৱা মছলাখিনি দি, ৰঙা জলকীয়া গুড়ি, জালুকৰ গুড়ি, তাৰপিছত হালধিও দিম। হালধি, নিমখ, মিঠাতেল, পিঁয়াজ দি সকলোখিনি মই সানি মেলি থৈ দিম ভালদৰে। দিয়া দেখিছে নহয়, সানি ল'লোঁ। কেৰাহী তেতিয়া মই তাৰপিছত কেৰাহীত তেল দি তেলখিনি গৰম হ'ব দি ভালকৈ আলুখিনি ফ্ৰাই কৰি ছাইড কৰি থৈ দিম। লগতে মই কোমোৰাখিনিও ফ্ৰাই কৰি লওঁ। একেখন কেৰাহীতে একদম কম তেলত আজি হাঁহ মাংসখিনি বনাইছোঁ, দেখিছে নহয়। পাঁচফোৰণ দিলোঁ, তাৰপিছত মই তেজপাত দিম আৰু পিঁয়াজ দিম। পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱাৰ ভজা লাগে, তেতিয়া সানি থোৱা মাংসখিনি দি দিম। এতিয়া মাংসখিনি মই ভালদৰে ভাজিম তেল ওলোৱালৈকে। একদম ধুনীয়াকৈ ভাজি ল'ম মাংসখিনি। মাংস যিমান ভাজে সিমানেই সোৱাদ হয়। এয়া দেখিছে নহয়, তেল ওলাইছে। এয়া ভাজি আছোঁ ভালদৰে। ঢাকনি মাৰি মাৰি ভাজিব দেই, লাগে যাতে তলত লাগি নধৰে। এয়া দেখিছে নহয় কিমান তেল ওলাইছে, এতিয়া কিমান ধুনীয়া হৈছে দেখিছে নহয় কালাৰখিনি। কাৰ কাৰ প্ৰিয় হাঁহ মাংস জনাবচোন। এতিয়া চাওক কোমোৰা আৰু আলুখিনি দি দিলোঁ। কোমোৰা আৰু আলুৰ লগত এতিয়া মই মাংসখিনি আকৌ ভাজিম ভালদৰে। এয়া দেখিছে নহয়, মোৰ হৈ গ'ল মাংসখিনি ভজা। এতিয়া মই জোখমতে পানী দিম, গৰম পানী দিম, উতলা গৰম পানী। আমাৰ যিহেতু মানুহ বেছি, আমাৰ জইণ্ট ফেমিলি একচুৱেলি, তো সেইকাৰণে অলপ পানী আমাৰ সৰহকৈ দিয়া হয় জোলৰ বাবে। এয়া গৰম মছলাখিনি ৰেডি কৰিছোঁ, লং, ইলাচি আৰু ডালচেনি। এয়া পটাত পিচি লৈছোঁ ভালদৰে। এতিয়া মই দি দিম পিচি থোৱা গৰম মছলাখিনি আৰু অলপ দেৰি সিজিব দি আমাৰ হাঁহ মাংসখিনি ৰেডি হৈ যাব। অলপ লৰাই দিছোঁ, ঢাকনি মাৰি অলপ দেৰি সিজিবলৈ দিম। এয়া আমাৰ হৈ গ'ল হাঁহ মাংসখিনি। ওপৰতে কেইটামান কেঁচা জলকীয়াও দি দিছোঁ, এটা ধুনীয়া স্মেলৰ কাৰণে। আহক এতিয়া পৰিৱেশন কৰিছোঁ। এয়া ভাতখিনি লৈ আজি কৌপাততে লৈছোঁ দেই, ধুনীয়াকৈ সজাই। হাঁহ মাংসখিনি বাঢ়ি ল'লোঁ। এয়া লগত এই সৰিয়া মাছৰ জোল আছিলে, এয়া দিলোঁ। পিঁয়াজ, নেমু, জলকীয়া দি ধুনীয়াকৈ কাঁহীখন মই পৰিৱেশন কৰিলোঁ। চাওকচোন কি ধুনীয়া লাগিছে ন। আপোনালোকেও এনেকৈ বনাই চাবচোন ঘৰত আৰু মোক জনাব কমেণ্ট কৰি। ধন্যবাদ। ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ চেনেলটো। দুটি মনে কেটি প্রাণ, তোমার মোর প্রেমর মিলন।